আজি চবে বাৰতৰ উপলক্ষে আমাৰ ঘৰৰ এয়া অলপ খানাৰ আয়োজন দুৱাৰ আয়োজন কৰা হৈছে। মই এনে এখন ফটো উঠিলে এখন যেনেদৰে এডিট কৰি দিওঁ ভুল হৈ গ'ল। সেই বৌটোতো কৈছিলে কৰিব লাগিছিলে বুলি। খোৱা বোৱাৰ পিছত মই ভিডিঅ' কৰিছোঁ দেই। হাই গাইজ, আপোনালোক সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো বহুত বেছি ভালেই আছে। আপোনালোকৰ দোৱা আশীৰ্বাদত মোৰ বহুত বেছিয়ে ভাল। আজি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকে যাতে যিদৰে মোৰ আগৰ ভিডিঅ'বিলাকত ইমান মৰম আশীৰ্বাদ দিছে, আগলৈও যাতে মোৰ ভিডিঅ'বিলাকত এইদৰে মৰম হ'ব। এইফালে দেখিছেনে, আজিকালি মই বিচনাত গাৰু থ'ব নোৱাৰা হৈছোঁ, কাৰণ চায়েনে গাৰু লৈ খেলে আৰু পৰিও যায়। সেইকাৰণে চব ক'ত ৰাখিছোঁ দেখুৱাইছোঁ দেই। দেখিছেনে, মই গাৰু ইয়াত থ'বলগীয়া হৈ যায়। এইফালে ৰিং লাইট, মোৰ ষ্টেণ্ড, ফিল্টাৰ ষ্টেণ্ডৰ বলটো, এইফালে দেখিছেনে, উপায় নাই আৰু। এতিয়াও দেখিছেনে তাৰ খেল কি চাব। জাপিটোৱা কাপোৰবিলাকলৈ যায়, কাপোৰবিলাক টানি টানি পেলাই দিয়ে। কাৰ কাৰ ঘৰত এনেকুৱা হয় বাৰু জনাবচোন। দেখিছেনে ইমান যে উৎপাত হৈ গৈছে। আৰু কিবা এটা বস্তু সোমাই গ'ল, উলিয়াবলৈ কাৰণে দেখিছেনে ট্ৰাই কৰি আছে। কেনেকা কোনফালৰ পৰা উলিয়াওঁ, এয়া উলিয়াই ল'লে। হাই কৈ দিয়া তুমি, হাই। বহুত বেছিয়ে মানে উৎপাত হৈ গৈছে, খং উঠে, উপায় নাই আৰু। কাম আছে যদি আৰু ইয়াৰ লগত আৰু লাগিবলগীয়া হৈ যায়। হাই গাইজ, এতিয়া আপোনালোকক মই বহু সময়ৰ পিছত লগ পাইছোঁ। এতিয়া মই এফালে যাবলৈ ওলাইছোঁ, ক'ম বাৰু ক'লৈ গৈছোঁ। আজি চবে বাৰাত আপোনালোক সকলোকে আমাৰ পৰিয়ালবৰ্গৰ ফালৰ পৰা চবে বাৰাত মুবাৰক, আৰু লগতে হোলীৰো শুভেচ্ছা জনালোঁ। আজি মোৰ চবে বাৰাতৰ ফাৰ্ষ্ট ব্লগ, নাজানো বাৰু কিমানখিনি দেখুৱাবলৈ পাৰিম। এতিয়া আমি যাবলৈ ওলাইছোঁ আমাৰ সৰুজন দাদাৰ ঘৰলৈ। আমাৰ পৰিয়ালটোৰ সকলোকে সিহঁতৰ ঘৰত আজি দাৱত কৰিছে, ৰাতিৰ খানা তাতে আয়োজন কৰা হৈছে। নাজানো বাৰু কিমানখিনি দেখুৱাবলৈ পাৰিম। আমাৰ ঘৰত বাৰু তিলাৱত কৰা হ'ল সোনকালে, কাৰণ আমাৰ তালৈ যাবলৈ লাগিবতো, আৰু তাতো গৈ পিনে অকণমান লাগি ভাগি দিব লাগিব। ঘৰৰখিনি দেখুওৱা নহ'লে তাতো আৰু গৈ থাকোঁ, যিমানখিনি পাৰিম দেখুৱাবলৈ কাৰণে চেষ্টা কৰিম। আৰু আমাৰ দাদা থাকিলেতো আমি ভিডিঅ' কৰিব নোৱাৰোঁ। চাওঁচোন যিমানখিনি পাৰিম আপোনালোকক দেখুৱাবলৈ কাৰণে চেষ্টা কৰিম। আৰু আপোনালোকেও ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, আৰু শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যে কেনেকুৱা লাগিল। ব'লকচোন। এইখিনিতে আপোনালোক এটা মই কথা কৈছোঁ, আমাৰ মানে গোটেইখিনি পৰিয়ালৰ মানে মানুহখিনি চবে বাৰাতৰ দিনাখন এবাৰ একেলগে মানে চবেই খোৱা হ'ব। এবাৰ প্ৰথমবাৰ হৈছে এনেকুৱা, নহ'লে চবৰ ঘৰত তিলাৱত কৰা হয় আৰু চবেই ঘৰে ঘৰে নামাজ পঢ়ে। আৰু কিন্তু এইবাৰ ফাৰ্ষ্ট টাইম তেনেকুৱা হৈছে, গোটেইখিনি পৰিয়ালৰ মানুহ মানে একেলগে আমি চবে বাৰাতৰ দিনাখন খানাটো চবেই একেলগে খাম। এইফালে এতিয়া আমি যাবলৈ ওলাইছোঁ। এইফালে এইটো আমাৰ মাইনা ভাই দেই, ওলাবলৈ লাজ। আজি চবে বাৰতৰ উপলক্ষে আমাৰ ঘৰৰ এয়া অলপ খানাৰ আয়োজন দুৱাৰ আয়োজন কৰা হৈছে। তাতে আমাৰ এয়া বৰমাহঁত বৌহঁত লাগি আছে। এয়া বৰমাই, বৰমাই আসসালামু আলাইকুম। এয়া আমাৰ বৌ পিঁয়াজ কাটি আছে, চকু পানী ওলাই গৈছেগে। এয়া আমাৰ ফাৰহানা ভণ্টি পিঁয়াজ কাটি আছে। এয়া চালাডৰ আইটেম অকণমান, এয়া বাকী আৰু ৰাইজ আহিলে গৰম হ'ব আৰু অলপ। আজান দিয়াৰ পাছতে মই নামাজ পঢ়িবলৈ আৰম্ভ কৰি দিলোঁ। চায়নক দেদাহঁতৰ তালৈ দি পঠিয়াই দিলোঁ, নহ'লে বহুত দিগদাৰ হয়। নামাজ পঢ়া হ'ল, মই এতিয়া তচবিৰ লৈ বহিছোঁ। মই ভইচ অভাৰ কৰিবলগীয়া হৈছে।
আপোনালোকে গম পাইছে আমাৰ ৰোজা আহি আছে। ৰোজাৰ ঠিক 14-15 দিনৰ আগত আমাৰ শবে বাৰাত হয় আৰু শবে বাৰাতৰ ৰাতিটোৱে হৈছে ইবাদতৰ ৰাতি। যিমান পাৰে আল্লাহৰ নাম ল'ব লাগে, কোৰাণ তিলাৱত কৰিব লাগে, নামাজ পঢ়িব লাগে, যিটো জানে আল্লাহৰ নাম ল'ব লাগে। এই ৰাতিটো এটা বহুত ডাঙৰ ৰাতি আৰু আল্লাহৰ ওচৰত দোৱা কৰিলে আল্লাহ পাকে দোৱা কবুল কৰে। ইচ্ছা কৰিলে আপোনালোকে ৰোজাও ৰাখিব পাৰে, মই কিন্তু ৰখা নাই চায়ানৰ কাৰণে। এতিয়া মই দাদাহঁতৰ তালৈ যাম, আহি আকৌ নামাজ পঢ়িম মই। এইফালে মই আকৌ আহিলোঁ নামাজ পঢ়ি, নহ'লে বহুত দেৰিও হৈ যাবতো। এইফালে ইয়াত তিলাৱতৰ কাৰণে ৰেডি কৰা হৈছে আৰু কোনোবাই নামাজো পঢ়িব পাৰে মাইকী মানুহখিনি, কাৰণ মতা মানুহখিনি অলৰেডি মছজিদলৈ গ'ল নামাজ পঢ়িবলৈ কাৰণে। এইফালে আমাৰ এজন আৰু ৰাইজ আহিছে আৰু, কাৰণ নামাজ পঢ়িবলৈ আছে চবৰে। এইফালে খানা বনাবলৈ লৈছে। এইফালে আমাৰ কাৰিকৰ আমাৰ বৌ, ডাঙৰ বৌ দেই। মানে আমাৰ ৰাইজ পুৰা কামত বিজি, কাৰণ জল্দি কৰিব লাগে, কাৰণ চবৰে নামাজ পঢ়িবলৈ আছে আৰু শবে বাৰাতৰ দিনাখন মেইন তিলাৱতটোৱেই। যিমান আপোনালোকে নামাজ পঢ়িব পাৰে সিমানেই ভাল। এইফালে ব্ৰইলাৰ ফ্ৰাই হৈ আছে, ব্ৰইলাৰ পোলাও ৰান্ধনি। ইফালে মই বনাবলৈ লৈছোঁ ব্ৰইলাৰ পোলাও, ব্ৰইলাৰ ফ্ৰাই কৰি আছোঁ, কাৰণ আমাৰ এজন সদস্য আছে ব্ৰইলাৰ পোলাও খোৱা। ইফালে আমাৰ বাকী ৰাইজ আহিছে আৰু এজনকৈ মছজিদৰ পৰা। এইফালে দেখিছেনে দোৱা হোৱাৰ পিছত এতিয়া আমি খাবলৈ লৈছোঁ। দোৱাৰ ভিডিঅ'কণ কৰা নহ'ল, কাৰণ আপোনালোকক মই কৈছোঁৱেই যে আমাৰ দাদা থাকিলে ভিডিঅ' কৰিবলৈ অকণ বেয়া লাগে। আমাৰ শাৰীক মুখখন লুকুৱাইছে, তাৰ ভিডিঅ'টো থাকিলে বহুত লাজ লাগে, তাক বোলে বেয়া লাগে ভিডিঅ'ত বোলে দেখিবলৈ। আমাৰ ৰাচিদ ভাই খোৱা বোৱাৰ পিছত মই ভিডিঅ' কৰিছোঁ দেই। খুৰমা পোলাও খালে। খোৱা বোৱাৰ পিছত আমাৰ অলপ ধেমালিও হৈছে। আৰু আপোনালোকক যদি মোৰ ভিডিঅ' চাই ভাল লাগিল, প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব।